আদিবাসীসকল ফৰেষ্টত থাকে, বনাঞ্চলৰ বাসিন্দা হয়। তেওঁলোকৰ বনাঞ্চলত মাটি অধিকাৰ পোৱাটো প্ৰধান ইছ্যু আছে। আৰু ফৰেষ্ট ৰাইট একমতে তেওঁলোকক বিটিআৰ চৰকাৰে যেনেকৈ মাটি প্ৰদান কৰি আছে আৰু মিছন বৈশ্যমতীৰ অধীনত যিমান ৰেভিনিউ এৰিয়া বা বনাঞ্চলৰ বাহিৰত আদিবাসীসকল আছে তেওঁলোকক যিধৰণে মাটি পাট্টা প্ৰদান কৰা হৈছে এইটোলৈ তেওঁলোকে সন্তুষ্টি প্ৰকাশ কৰিছে। 2020 চনত বিটিআৰ শান্তি চুক্তি কৰা হৈছিল আৰু 22 চনত আদিবাসী পিছ একৰ্ড কৰা হৈছে। এই দুয়োটা একৰ্ডৰ ৰূপায়ণৰ ক্ষেত্ৰত কি সমস্যাই দেখা দিছে সেই বিষয়ে বহুতে মত বিনিময় কৰে আৰু মই মতৰূপৰ পৰা সন্মানীয় মুখ্যমন্ত্ৰীক এই গোটেই বিষয়টো অৱগত কৰাই এসময়ত এই দুটা চুক্তিৰ মাজত তালমিল ৰাখি চুক্তিবোৰক কেনেকৈ ৰূপায়ণ কৰা যায় তাৰ বাবে ব্যৱস্থা ল'ব বুলি মতৰূপৰ পৰা মই এটা উদ্যোগ ল'ম বুলি কৈছোঁ। লগতে যিসকল আদিবাসী মিলিটাণ্ট তেওঁলোকে এতিয়ালৈকে ৰিহেবিলিটেশ্যন গ্ৰাণ্টটো সম্পূৰ্ণভাৱে পোৱা নাই আৰু তেওঁলোকে বিচাৰে যে যিসকলে থাকি গৈছে সেইসকলৰ ৰিহেবিলিটেশ্যন গ্ৰাণ্টটো দিব লাগে। সেইটো বাবে মই যিখিনি কৰিব পাৰোঁ মতৰূপৰ পৰা মই এই ব্যৱস্থাটো ল'ম বুলি প্ৰতিশ্ৰুতি দিছোঁ। 1996 আৰু 1998 চনত যি গোষ্ঠী সংঘৰ্ষৰ বাবে বহুত আদিবাসী মানুহ বড়ো মানুহ গৃহহাৰা হৈছিল। আদিবাসী মানুহ বেছিভাগে গৃহহাৰা হৈছিল। তেওঁলোকৰ বহুতে ঘৰত ঘূৰি গ'ল, গাঁৱত ঘূৰি গ'ল। ৰিহেবিলিটেশ্যন গ্ৰাণ্টটো আজিলৈকে সম্পূৰ্ণভাৱে পোৱা নাই বুলি এই বিষয়টো উত্থাপন কৰা বিষয়টো মই চৰকাৰৰ মাজতে এই বিষয়টো নিশ্চয় আলোচনা কৰিম বুলি মই কথা দিছোঁ। চৰকাৰৰ বিভিন্ন আঁচনি সম্পৰ্কে জনাইছোঁ। মিছন বসুন্ধৰাত আদিবাসী ট্ৰাইব ST/SC ভৰ্কাসকলক 3টা জেনেৰেশ্যনৰ থকা প্ৰমাণ পত্ৰ যিটো লাগে বুলি আগতে ঠিক কৰা হৈছিল যিটো ৰিলেক্সেশ্যন কৰি পেলাই 2টা জেনেৰেশ্যনৰ প্ৰমাণ পত্ৰ পালেই হৈ যাব এই কথাও মই জনাইছোঁ। আৰু কোনো জনগোষ্ঠীৰ মৌলিক অধিকাৰ যাতে নাইকিয়া নহয় বা খৰ্ব নহয়। নমস্কাৰ সকলোলৈ মতৰূপৰ পৰা মই নমস্কাৰ যাচিছোঁ। আজি মই 31 নম্বৰ চিডলি বিধানসভা সমষ্টিৰ অন্তৰ্গত গৰুবাচাত মুঠ 13টা আদিবাসী সংগঠনবিলাকৰ লগত আলোচনাত মিলিত হওঁ। এই আলোচনাত বিটিআৰৰ EM উইলছন হাঁচদা তেখেতে আগধৰিছিলে আৰু ইয়াতে উপস্থিত আছিল বিটিআৰৰে নমিনেটেড MCLA মাধৱ চেত্ৰী ডাঙৰীয়া আৰু আমাৰ NDA দলৰ মনোনীত প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম আছিল আৰু বিভিন্ন নেতৃবৃন্দসকল ইয়াত উপস্থিত আছিল। এই 13টা আদিবাসী সংগঠনৰ ভিতৰত সান্তালী সাহিত্য সভা বা বিভিন্ন ছাত্ৰ সংগঠন আৰু আদিবাসী যিটো চিজফায়াৰ কৰা মিলিটেণ্ট গ্ৰুপবিলাক আছিলে এই 13টা সংগঠনৰ নেতৃবৃন্দই মোৰ লগত মত বিনিময় কৰে। বিশেষকৈ আদিবাসীসকল ফৰেষ্টত থাকে, বনাঞ্চলৰ বাসিন্দা হয়। তেওঁলোকৰ বনাঞ্চলত মাটি অধিকাৰ পোৱাটো প্ৰধান ইছ্যু আছিল আৰু ফৰেষ্ট ৰাইট একমতে তেওঁলোকক বিটিআৰ চৰকাৰে যেনেকৈ মাটি প্ৰদান কৰি আছে আৰু মিছন বৈশ্যমতীৰ অধীনত যিমান ৰেভিনিউ এৰিয়া বা বনাঞ্চলৰ বাহিৰত আদিবাসীসকল আছে তেওঁলোকক যিধৰণে মাটি পাট্টা প্ৰদান কৰা হৈছে এইটোলৈ তেওঁলোকে সন্তুষ্টি প্ৰকাশ কৰিছে। কিন্তু
বনা অঞ্চলত থকা আদিবাসীসকলক মাটিপট্টা প্ৰদানৰ ক্ষেত্ৰত বহুতখিনি সমস্যাৰ সন্মুখীন হোৱা কথাটো তেওঁলোকে অৱগত কৰিছে। লগতে কিছুমান আদিবাসী উগ্ৰপন্থী সংগঠনৰ লগত এটা শান্তি চুক্তি সমাপন কৰা হৈছে। 2020 চনত বিটিআৰ শান্তি চুক্তি কৰা হৈছিল আৰু 22 চনত আদিবাসী পিছ একৰ্ড কৰা হৈছে। এই দুয়োটা একৰ্ডৰ ৰূপায়ণৰ ক্ষেত্ৰত কি সমস্যাই দেখা দিছে সেই বিষয়ে বহুতে মত বিনিময় কৰে আৰু মই মতৰূপৰ পৰা সন্মানীয় মুখ্যমন্ত্ৰীক এই গোটেই বিষয়টো অৱগত কৰাই এসময়ত এই দুটা চুক্তিৰ মাজত তালমিল ৰাখি চুক্তিবোৰক কেনেকৈ ৰূপায়ণ কৰা যায় তাৰ বাবে ব্যৱস্থা ল'ব বুলি মতৰূপৰ পৰা মই এটা উদ্যোগ ল'ম বুলি প্ৰতিশ্ৰুতি দি আহিছোঁ। লগতে যিসকল আদিবাসী মিলিটাণ্ট তেওঁলোকে এতিয়ালৈকে ৰিহেবিলিটেশ্যন গ্ৰাণ্টটো সম্পূৰ্ণভাৱে পোৱা নাই আৰু তেওঁলোকে বিচাৰে যে যিসকলে থাকি গৈছে সেইসকলৰ ৰিহেবিলিটেশ্যন গ্ৰাণ্টটো দিব লাগে। তাৰ কাৰণে মই ৰাজ্য চৰকাৰৰ মন্ত্ৰী হিচাপে এটা উদ্যোগ ল'ব লাগে বুলি মোক অনুৰোধ জনোৱা হৈছে। বিহিতভাৱে মই যিখিনি কৰিব পাৰোঁ মোৰ তৰফৰ পৰা মই এই ব্যৱস্থাটো ল'ম বুলি প্ৰতিশ্ৰুতি দিছোঁ। লগতে 1996 আৰু 1998 চনত যি গোষ্ঠী সংঘৰ্ষৰ বাবে বহুত আদিবাসী মানুহ বড়ো মানুহ গৃহহাৰা হৈছিল। আদিবাসী মানুহ বেছিভাগে গৃহহাৰা হৈছিল। তেওঁলোকৰ বহুতে ঘৰত ঘূৰি গ'ল, গাঁৱত ঘূৰি গ'ল। ৰিহেবিলিটেশ্যন গ্ৰাণ্টটো আজিলৈকে সম্পূৰ্ণভাৱে পোৱা নাই বুলি এই বিষয়টো উত্থাপন কৰা বিষয়টো মই চৰকাৰৰ মাজতে এই বিষয়টো নিশ্চয় আলোচনা কৰিম বুলি মই কথা দিছোঁ। যিয়ে নহওক আজি যিটো আলোচনা হৈছিল খুবেই এটা সৌহাৰ্দ্যপূৰ্ণ আৰু গুডউইলটো লৈ পেলাই আগবাঢ়ি আহিছে আলোচনাৰ বাবে। মই চৰকাৰৰ বিভিন্ন আঁচনি সম্পৰ্কে জনাইছোঁ। মিছন বসুন্ধৰাত আদিবাসী ট্ৰাইব ST/SC ভৰ্কাসকলক 3টা জেনেৰেশ্যনৰ থকা প্ৰমাণ পত্ৰ যিটো লাগে বুলি আগতে ঠিক কৰা হৈছিল এইটো ৰিলেক্সেশ্যন কৰি পেলাই 2টা জেনেৰেশ্যনৰ প্ৰমাণ পত্ৰ পালেই হৈ যাব এই কথাও মই জনাইছোঁ। লগতে আমাৰ বহুতকেইটা ইছ্যু ইয়াত উত্থাপন হৈছিল। এইটো এটা আলোচনাৰ মাধ্যমত সমাধান কৰাৰ ৰাস্তাটো আমি ল'ব পাৰোঁ আৰু তেখেতসকলে যথেষ্ট আশাবাদী আৰু অসম চৰকাৰ বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰু বিটিআৰৰ বৰ্তমান প্ৰমোদ বড়োৰ নেতৃত্বত তেওঁলোকে যথেষ্ট আস্থা প্ৰকাশ কৰিছে আৰু গোটেই সমস্যাবিলাক সমাধান হ'ব বুলি তেওঁলোকে মত পোষণ কৰিছে। লগতে ইয়াত থকা জনগোষ্ঠী বিভিন্ন সংগঠন বা জাতি জনগোষ্ঠীৰ তেওঁলোকৰ প্ৰতিও দৃষ্টিত ৰাখি পেলাই আমি কাম কৰিব লাগে এই কথা তেওঁলোকে উপলব্ধি কৰে। যিয়ে নহওক মই আজি আলোচনাটো খুবেই ফলপ্ৰসূ বুলি ভাবিছোঁ আৰু কোনো জনগোষ্ঠীৰ মৌলিক অধিকাৰ যাতে নাইকিয়া নহয় বা খৰ্ব নহয় আৰু আমি এটা সমস্যা সমাধান কৰিবলৈ গৈ আমাৰ মাজত কোনো ধৰণৰ ভুল বুজাবুজিৰো সৃষ্টি যাতে নহয় এইটো দৃষ্টিত ৰাখি আমি আগবাঢ়ি যাব লাগিব। আৰু এই লাইভটো ফেচবুক লাইভটো মই এইকাৰণে দিলোঁ যে বিষয়টো যদিও এটা সৰু পৰ্যায়ৰ আলোচনা 13টা সংগঠনৰ এটা সন্মিলিতভাৱে তেওঁলোকে মানে মিটিংটো মাতিছে আৰু যৌথভাৱে মত পোষণ কৰিছে। তো এইটো ক্ষেত্ৰত চবৰে জানিব লগা কথা আছে বুলি মই ভাবোঁ আৰু তেওঁলোকে চৰকাৰৰ যিটো এটা কাম কাজ এটা ইয়াত পূৰ্ণ সমৰ্থন আগবঢ়াব বুলি আমাক প্ৰতিশ্ৰুতি দিছে। ধন্যবাদ।